Hi friends, how are you all? Welcome to my channel Sunshine Vlog. কেনেকুৱা আছে আপোনালোক? আজি মই আপোনালোকৰ কাৰণে লৈ আহিছে এটা ৰেচিপি। সেইটো হৈছে স্মোক চাটনি আৰু এই চাটনিটো বহুতেই টেষ্টি হয়। এই চাটনিটো আপোনালোকে এবাৰ যদি খায় তেনেহ'লে আকৌ নেক্সট টাইম আপোনালোকে বনাই খাবই খাব। বৰ ধুনীয়া চাটনি হয়। ইয়াত গোটেইখিনি ইনগ্ৰিডিয়েণ্ট স্মোক কৰি পেলাই তাৰপিছত চাটনি বনোৱা হয়। আৰু চাওঁ আহকচোন কেনেকৈ বনোৱা হয় চাটনিটো। আৰু এটা কথা, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছেনে বাৰু? যদি কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে, ৰেচিপিটো ভাল লাগে, তেনেহ'লে মোৰ ৰেচিপিটো এটা লাইক দি দিব ভিডিঅ'টোত। চ' আহকচোন চাওঁ এই চাটনিটোৰ কাৰণে কি কি ইনগ্ৰিডিয়েণ্ট লাগে। ইয়াৰ কাৰণে মোক ইনগ্ৰিডিয়েণ্ট লাগিব। মেইন ইনগ্ৰিডিয়েণ্টখিনি মই ইয়াতে এডাল শলাত খুচি লৈছোঁ। আপোনালোকে চাব পাৰে মই ইয়াত কি কি লৈছোঁ। প্ৰথমতে মই ইয়াত লৈছোঁ কেঁচা জলকীয়া। কেঁচা জলকীয়াৰ পিছত আপোনালোকে দেখা পাইছে মই নহৰু লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা লৈছোঁ আৰু কেঁচা বিলাহী লৈছোঁ। এইখিনি হৈছে কণ বিলাহী। কণ বিলাহী আপোনালোকে জানে কণ বিলাহীৰ টেষ্টটো খুবেই ধুনীয়া। এতিয়া এই গোটেইখিনি ইনগ্ৰিডিয়েণ্ট মই এই শলাডালত লগাই লৈ মই গেছৰ ফ্লেমটো অন কৰি লৈছোঁ আৰু এইখিনি মই এতিয়া ইয়াত পুৰিম। তাৰপিছত আমি ইয়াৰ চাটনি বনাম। এতিয়া মই ইয়াৰ গেছৰ ফ্লেমটো অন কৰি এইখিনি মই এতিয়া পুৰিম। অলপ অলপকৈ মই এইখিনি পুৰিম। আপোনালোকে দেখিব পাইছে যে ইয়াতে মই কমেও 5-6টা জলকীয়া লৈছোঁ, নহৰু লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা আৰু কণ বিলাহী লৈছোঁ। এই ইনগ্ৰিডিয়েণ্টখিনি ভালকৈ আমি অলপমান পুৰিবলৈ দিম। এই চাটনিটোত স্মোক যোনটো ফ্লেভাৰ আহে সেইটোৱে ইয়াৰ টেষ্টটো বহুত বেলেগ কৰি দিয়ে। কণ বিলাহী খাই এনেও ভাল লাগে, আপোনালোকে সকলোৱে ভাল পায়। তথাপি তাৰ লগত আৰু এই বাকীকেইটা ইনগ্ৰিডিয়েণ্ট দি দিলে টেষ্টটো আৰু বহুত বেলেগ হৈ যায়। ইয়াত মই পিঁয়াজ আৰু নহৰুৰ বাকলিখিনি গুচাই দিয়া নাই, বাকীখিনি মই গুচাই দিছোঁ। বিলাহীকেইটা প্ৰথমে আমি অলপমান পুৰি ল'ম। কিছু সময়ৰ পাছত এইখিনি যেতিয়া ভালকৈ পুৰা হৈ যাব তেতিয়া আমি ইয়াৰ পেষ্ট বনাই ল'ম। আৰু ইয়াৰ লগত দিম অলপমান নিমখ আৰু কেঁচা মিঠাতেল। আপুনি ইচ্ছা কৰিলে ইয়াত অলপ মান ধনিয়াৰ পাতো দিব পাৰে 2টামান। এতিয়া তাৰ টেষ্টটো আৰু বহুত বেছি এনহেঞ্চ হৈ যায়। ফ্ৰেণ্ডছ, আমি যিখিনি বিলাহী, পিঁয়াজ, আদা আৰু জলকীয়া শলাত দি পেলাই পুৰিছিলোঁ সেইখিনি পূৰা ৰেডি হৈ গৈছে। এয়া চাওক, মই ধুনীয়াকৈ এইখিনি পুৰি লৈছোঁ। জলকীয়া আৰু পিঁয়াজ, আদা, নহৰু আৰু কণ বিলাহী এইখিনি ধুনীয়াকৈ পুৰা হৈ গৈছে। এতিয়া ইয়াৰ লগত আৰু 2টামান ইনগ্ৰিডিয়েণ্ট এড কৰি পেলাই এইখিনি এই পটাখনত আপোনালোকে দেখিব পাইছে এই পটাখনত মই পিচি ল'ম। আৰু ইয়াৰ কাৰণে মই অলপ লৈছোঁ নিমখ আৰু 3টামান মান ধনিয়া পাত। যিহেতু পটাত পিচিলে চাটনি বেছি টেষ্টি হয়, সেইকাৰণে চাটনিটো এতিয়া পটাতহে পিচি লোৱা হ'ব। আপোনালোকে ইচ্ছা কৰিলে মিক্সাৰ গ্ৰাইণ্ডাৰটো পিচি ল'ব পাৰে। আহকচোন চাওঁ কেনেকুৱা হয় পিছৰ পিছত। এতিয়া এটা এটাকৈ আমি বস্তুখিনি শলাৰ পৰা এৰুৱাই ল'ব লাগিব। তাৰপিছত অকণমান ছাইখিনি অকণমান বেছিকৈ যদি ছাই আছে পিঁয়াজৰ বাকলিকেইটা সেইখিনি আঁতৰাই দিব লাগিব।
কণ বিলাহীত যেহেতু বেছিকৈ চাই নাই গতিকে সেইখিনি আমাৰ প্ৰয়োজন নাই আঁতৰোৱাৰ, কিন্তু পিঁয়াজৰ বাকলি চাইখিনি অকণমান আমি এৰুৱাই ল'ব লাগিব। যিহেতু আমি বাকলিৰ সৈতে দিছিলোঁ, গতিকে বাকলিৰ সৈতে দিয়াৰ বাবে এতিয়া আমি এইখিনি এৰুৱাই ল'ম। এই চাটনিটো যিটো ফ্লেভাৰ সেইটো বহুত ষ্ট্ৰং ফ্লেভাৰ হয়। কোনোৱে এইটো নাগা চাটনি বুলিও কয়, কিন্তু মই এইটো যিহেতু ভালকৈ নাজানো এইটো নাগা চাটনি হয় নে নহয় আচলতে, সেইকাৰণে মই এইটো নিজে এটা বেলেগ নাম দি লৈছোঁ। মই ইয়াকে স্মোক চাটনি বা পুৰা চাটনি বুলিহে কওঁ। এতিয়া আমি গোটেইখিনি ইনগ্ৰিডিয়েণ্ট একেলগে অকণমান নিমখ দি পেলাই এনেকৈ সুন্দৰকৈ মিহিকৈ পিচি ল'ম। ফ্ৰেণ্ডছ, আপোনালোকে মোৰ বাৰু চেনেলটো ছাবস্ক্ৰাইব কৰিছেনে? মোৰ চেনেলটোৰ নাম ছানশ্বাইন ব্লগ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এইটো মোৰ নতুন চেনেল। মই আপোনালোকৰ ভাল লগা ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰি আছোঁ। নতুন ৰেচিপি আৰু প্ৰডাক্টছৰ ৰিভিউ মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। গতিকে আপোনালোকে মোৰ চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, আৰু এই ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক দি দিব। আপোনালোকে দেখিব পাইছে যে চাটনিটো বৰ ধুনীয়া এটা কালাৰ, স্মোক এটা ফ্লেভাৰ, লগতে ইয়াৰ কালাৰটো বৰ ধুনীয়া কালাৰ এটা আহি যাব। বিলাহী, গ্ৰীণ চিলি, পিঁয়াজ আৰু নহৰুৰ গোটেইকেইটাৰে যোনটো স্মেল, সেই স্মেলটো স্মোকি স্মেলটো খুবেই ধুনীয়া লাগিছে। এই চাটনিটো আমাৰ ঘৰত কোনোবা গেষ্ট আহিলে তেতিয়া মই এই চাটনিটো বনালে তেওঁলোকে সোধে যে আপুনি কি দি বনাইছে চাটনিটো, বৰ বেলেগ ধৰণৰ হৈছে টেষ্টটো। মানুহে খাওঁতে গমেই নাপায় যে এইটো আদা নহৰু পিঁয়াজ এইবিলাকৰ চাটনি, কাৰণ ইয়াৰ টেষ্টটো বহুত বেলেগ হৈ যায়গৈ। ইয়াতে বিলাহী আৰু পিঁয়াজ, আদা নহৰু পুৰি দিয়াৰ পিছত যিটো ফ্লেভাৰ ওলায়, সেই ফ্লেভাৰটো আপুনি পুৰা কাৰণে যোনটো ফ্লেভাৰ ওলায় সেইটো আপুনি এনেই কেঁচাকৈ দিলে নাপাব। আপোনালোকে ঘৰত এই চাটনিটো ট্ৰাই কৰি চাবচোন, খুবেই সুন্দৰ হয়। এইদৰে আমি ধুনীয়াকৈ মিহিকৈ পিচি লোৱাৰ পিছত চাটনিখিনি ৰেডি হৈ যাব, আৰু ইয়াক আমি ভাতৰ লগত পৰিৱেশন কৰিব পাৰিম, বা ৰুটিৰ লগতো আপুনি ইচ্ছা কৰিলে পৰিৱেশন কৰিব পাৰে। ম'মৰ চাটনি হিচাপেও আপুনি এইটো চাটনি পৰিৱেশন কৰিব পাৰে। চ' আহক, অলপ পিছতে আমাৰ চাটনি ৰেডি হৈ যাব। ফ্ৰেণ্ডছ, আমাৰ চাটনিখিনি এতিয়া পুৰা ৰেডি হৈ গৈছে। আহকচোন চাওঁ, এয়া চাওক, চাটনি পুৰা ৰেডি হৈছে। ইয়াৰ কালাৰটো চাওক, স্মোক কৰাৰ কাৰণে, পুৰি দিয়াৰ বাবে ইয়াৰ কালাৰটো সম্পূৰ্ণ বেলেগ এটা কালাৰ আহি গৈছে। অলপ গ্ৰীণ আৰু অলপ স্মোকি কালাৰ এটা আহিছে। এই চাটনিটো খুবেই টেষ্টি, আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব, আৰু মই অকণমান আপোনালোকক ট্ৰাই কৰি পেলাই দেখুৱাওঁ, আপোনালোকেও ট্ৰাই কৰি চাব। পুৰা টেষ্টি হৈছে, একদম জিভাত চাট মাৰি ধৰিছে। আপোনালোকে ট্ৰাই কৰি চাব, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো এবাৰ ক্লিক কৰি দিব। আৰু এটা কথা, এই চাটনিটো বনাওঁতে কোনোবাই হয়তো জলকীয়া জ্বলাটো কম খাই ভাল পায়, কোনোবাই বেছি খাই ভাল পায়, গতিকে এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে। আপুনি যদি জ্বলা খাই বেছি ভাল পায় তেনেহ'লে জলকীয়া আৰু অলপ বেছিকৈ দিব পাৰে, আৰু যদি কমকৈ ভাল পায় তেনেহ'লে কমকৈ দি খাব। আজিলৈ আহোঁ। থেংক ইউ ছ' মাছ, বাই।